সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছো এটা নতুন ভিডিঅ' আৰু আহিছো জোৰছে লাগিছে क्या बोला तूने জোৰছে লাগিছে कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम গোটেই দিনটো বতৰটো অকণমান ভালে থাকে মই যেতিয়াই গা ধুব খোজো তেতিয়াই ওপৰৰ পৰা বুজি পাইছে নহয় আহিব ধৰে তো গা ধুনে নুধু জানো এক লোটা পানীৰ লগত বোলে গা ধুব পাৰে পকৰ ধুব পাৰে হাগিব গ'লে তো মই তেনেকুৱাই কৰোঁ নেকি আজি क्या बात है सर দুখি পানী ছিটিয়াই লওঁ এনেকৈও ফ্ৰেছ হয় নহয় জানো গা ধুলে বি কটা ক'ব গা নুধুলে বি কটা ক'ব प्यारी समझ गई আজি আমাৰ ঘৰখনৰ পুৰা নক্সাই বদলি কৰি দিলোঁ ৰাতিপুৱাৰ পৰা সেইটো কামতে ব্যস্ত হৈ হৈ মানে নক্সাখনকে বদলি কৰি দিলোঁ ঘৰৰ কি যে কম নহয় উপায় নাই চাওকচোন নক্সা বদলি হৈ গ'ল দেখিছে নহয় আমাৰ ঘৰটো এনেকুৱা দেখে আজি দৰ্জাখন এক নম্বৰ খুলিলেও শব্দ হ'ব জপালেও শব্দ হ'ব এনেকুৱা কৰি দিলোঁ আৰু ইফালে চাব নেকি ইফালে এনেকৈ চাওক ৱাও ইফালেদি নাই ৰাস্তা বদলি আৰু সিফালে বাহিৰত চাবলৈ হ'লে এনেকৈ চাব পাৰি বাহিৰৰ ছাইডটো এনেকুৱা মানে নক্সা বদলি কৰিলোঁ কৈছোঁ নহয় আজি এইয়া চাওক এনেকুৱা অৱস্থা হৈ আছে মানে আমাৰ ঘৰখন এতিয়া নাজানো কেতিয়া কমপ্লিট কৰিব পাৰিম তেতিয়ালৈকে আৰু বাৰিষা পাবই চাগে আৰু বাৰিষা পালেতো হ'ল আৰু ওপৰৰ পৰা বৰচনা কালি পৰহিমান এইখিনিও যিখিনি কাঠ আৰু টিন দেখিছে নহয় এইখিনিও উদং কৰি দিম 2 hours later কেলে কাজিয়া লাগিছে তোকে হা কেলে কাজিয়া লাগিছে আৰে 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 ঐ কাজিয়া কেলে লাগিছ কাজিয়া কেলে লাগিছ আৰে আৰে ঐ কাজিয়া কেলে লাগিছ এই ঐ কাজিয়া কেলে লাগিছ মানে এইখিনিতো দেখিছে ভিডিঅ' চিডিঅ' বনাব পৰা নাই বৰষুণ দি আছিলে তাৰ উপৰি দেখুৱালৈ নহয় জানো যে আমাৰ ঘৰটো মানে নক্সাই বদলি কৰি দিছোঁ গোটেই চফা ভাঙি চিঙি খতম একোৱেই নাই বলকচোন দেখুৱাওঁ এনেকুৱা দেখে মানে আমাৰ ঘৰটো দেখিছে নহয় চাওক অকল খুটাবিলাকহে আছে চাওকচোন একো নাই এয়া চব টিংপাত চিংপাত খুলি চফা আৰু এইবিলাক বেৰবিলাক এনেকুৱা হৈ আছে বৰষুণ দিলে গোটেই যিফালে পাই সিফালে পানী ওলায় আৰু কি ক'ম আৰু ওলাবই নহয় জানো ঘৰ বনালে এনেকুৱা হ'বই বাৰিষাত ঘৰ ভাঙিলে ঘৰ ভাঙি বনালেতো হ'বই আৰু এতিয়া মানে অকণমান ফ্ৰেছ হ'ম বুলি ভাবিছোঁ আমাৰ গাহৰিবিলাক দেখিছে সেইবিলাক গাহৰিবিলাক বিচনাৰ তলত এইবিলাক দেখিছে গাহৰিবিলাক খাই খাই শুই আছে আৰু আমাৰ ঘৰৰ নক্সাটো এনেকুৱা মানে আজি তো এতিয়া গা পা ধুওঁ কিন্তু তাৰ আগতে লাগিছে হাগা মানে হাগিব যাব লাগিব আমাক হাগা কিয় লাগে জানেনে হাগিব ওলাই আকৌ সেইকাৰণে লাগে হৈ ল'লো ফ্ৰেছ মানে ড্ৰেছ চেঞ্জ কৰিলোঁ গা পা ধুই এতিয়া খাই লওঁ গৰম গৰম চাহ আৰু এইফালে চানা অৰ্থাৎ বুট মটৰ আৰু এয়া লাল চাহ এয়া খাই যাব লাগে হেনো চেণ্টাৰত আমাৰ মালিকনীয়ে কিবা ফটো বনাব দিছে নাজানো কিহৰ কি কৈ থাকে আৰু জানেই নহয় আপোনালোকে নহয় জানো মাইকী মানুহবিলাক এই বোলে কি বুলি কয় আত্মসহায়ক গোট এই বোলে কিবা বন্ধন গোটৰ লোন তেনেকুৱা কি কৰিব লাগে জানো পাছপৰ্ট চাইজৰ ফটো বনাব দিছোঁ আনিব যাব লাগে তো প্ৰথমতে খাই লওঁ এইখিনি তো ফাইনেলি চাহ পানী খাই ওলালোঁ যাবলৈ চেণ্টাৰত পিছফালে আমাৰ আদিত্য উঠিছে দোকানত যায় হেনো পইচা লৈ যে গৈছিলোঁ চেণ্টাৰত বনাই আনিলোঁ ফটোখন
কিন্তু আপোনালোকক নিদুখালেও কেনেকৈ বনালোঁ নহয় জানো ঘৰতে মোবাইল কেমেৰাটো উঠাই দিছিলোঁ মানে হোৱাটছএপ কৰি ল'ৰাটো বনাই দিলে তাৰপিছত বনাই লৈ আহিলোঁ কেনেকুৱা হ'ল জানো নাজানো এতিয়াহে আহি পাইছোঁ অলপ মানে আমাৰ তিনিআলিটোত আড্ডা মাৰি আহিলোঁ চেনি খোৱা নাই দে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी অকল কেৰামহে খেলিছিলোঁ বুজি পাইছে এইবিলাক ফটো দেখিছে নহয় ঠিকে আছে হা তোমাক নিচিনা নেদেখি আহিছে কোননো হয় নেকি তোৰ মা হয় নেকি নহয় তোমাৰ মানুহে হয় আজি যে আমাৰ বিচনাখনত যে পাউডাৰ দিছে ৱাহ কাৰণটো কি দেখিছ চেণ্ট ৰাতি মানে টোপনিত ৰাতি মানে চেণ্ট দিয়ে ৰাতি মানে ইয়াত তাৰ কাৰণে এইবিলাক দেখিছে নহয় পাৰফিউম ক'ত মুচি দিয়ে হে বগা হৈ গ'ল গোটেই যাম বুলি ওলাই আহিলোঁ মানে য'ত ঢোল বাজি আছে আমাৰ ল'ৰাখিনি অলপ ঢোল শিকা মানে এনেই প্ৰেক্টিচ কৰি আছে তাতে যাম বুলি ভাবিছোঁ আৰু আজি বহুত দিনৰ মূৰত জোনবাইটো ওলাইছে হোৱা দেখিছে নহয় মানে বৰষুণ নাই দিয়া এইকেইদিন কণ্টিনিউ বৰষুণ দি আছিলে সেইকাৰণে মানে দেখা নাছিলোঁ কিন্তু বহুত ডাঙৰ হ'ল আৰু দুদিনমান পিছতে পূৰ্ণিমা হ'বই চাগে চাওকচোন তো এতিয়া যাওঁগৈ চাইকেলখন লৈ ওলাইছোঁ আমাৰ ইয়াত এনেকৈ হুঁচৰিৰ মানে অকণমান প্ৰেক্টিচ কৰি থকা হৈছে এইবিলাক চাওক মানে ঢেৰ ল'ৰা আছে মানে কেনেকুৱা হুঁচৰি শিকি আছে তো কেনেকুৱা হয় নাজানো আমিতো আৰু বুঢ়া হ'লো নহয় জানো এইফালে ডেকাবিলাকে শিকিব লাগে Ajoy! আহিলোঁ বন্ধুসকল তাৰ পৰা মানে ল'ৰাখিনিয়ে অলপ প্ৰেক্টিচ কৰি আছে বহুতে নাজানে এতিয়ালৈকে জনা নাই সেইকাৰণে গোটেই বহুত ডেকা ল'ৰা ছোৱালী আছেতো আমাৰ গাঁৱত
তাৰ মানে ডেকাখিনিক হুঁচৰিটো মানে ভালকৈ অলপ প্ৰেক্টিছ কৰিব কৈছোঁ তো সেইকাৰণে প্ৰেক্টিছ কৰি আছে আৰু তাৰ পৰা আহিলোঁ এতিয়া আহি হেনো ভাত খাব হৈছে আমাৰ ভাত ৰেডি হৈছে এইফালে ৱাও কি চব্জিও দালি ৰঙালাও ভাত পানী খাই উঠি নহয় এইখন বিচাৰি যোৱাকালিৰ পৰা আজিহে পালোঁ মানে এইখন বিচাৰি ভাবিছিলোঁ মাংস কাটিম বুলি কিন্তু তাখনকে বিচাৰি নাপালোঁ মাংসই নাখালোঁ আমি এতিয়াহে পাইছোঁ এতিয়াৰ পৰা মাংস কাটিব পাৰিম আৰু ন তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এইকেইদিন ভিডিঅ' বনাব পৰা নাছিলোঁ নহয় সেইকাৰণে আজি বনাই দিলোঁ এটা থুলমূলকৈ তো কেনেকুৱা পালে নাজানো আৰু ৰাতিও এতিয়ালৈকে আমাৰ ল'ৰাখিনি শিকি আছে তো নেক্সট ভিডিঅ' লগ পাই আছোঁ বন্ধুসকল ধামাকা ভিডিঅ' বিহু আহি আছে নহয় জানো ঢোল সদায় ঢোলকৈ ঢোলৰে কথা কৈ থাকে নেক্সট ভিডিঅ' লগ পাই আছোঁ বাই বাই